জীৱনত ভয় খাবলগীয়া একোৱেই নাই, আছে মাথো জীৱনক বুজিবলৈ। অতিমাত্ৰা দুখত কেতিয়াও ভাগি নপৰিবা, কাৰণ দুখৰ পিছৰ সুখ অনিবাৰ্য। বতাহৰ বিপৰীতে চিলা বহু দূৰলৈকে উঠিব পাৰে, বতাহৰ লগত নহয়। হতাশাক কেতিয়াও আশ্ৰয় নিদিবা, এবাৰ প্ৰশ্ৰয় দিলে ই আমাৰ অংগ হৈ পৰে। সপোন সাৰ্থক কৰাৰ একমাত্ৰ উপায় হ'ল সোনকালে বিচনা ত্যাগ কৰা। মনত ৰাখিবা, তোমাৰ জীৱনৰ প্ৰতিটো দিনেই তোমাৰ ইতিহাসৰ একো একোটা পৃষ্ঠা মাথো।